নমস্কাৰ বন্ধুসকল আপোনালোকক টেকৰবি আসাম চেনেলৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ বন্ধুসকল আপুনি যদি এন্ড্ৰইড ফোন ইউজ কৰে তেনেহলে আপুনি নিশ্চয় MX প্লেয়াৰো ইউজ কৰে সো বন্ধুসকল মই সেই MX প্লেয়াৰৰ কিছুমান এনে গোপন সেটিংৰ বিষয়ে আলোচনা কৰিম যিবোৰ আপোনালোকে বহুতে জানে কিন্তু সেইবোৰ সেটিং অন নকৰে সো ব্লক সেটিংবোৰ আমি জানি বন্ধুসকল আপোনাৰ যাব লাগিব প্ৰথমতে MX প্লেয়াৰত যোৱাৰ পিছত বন্ধুসকল ইয়াত এটা কথা মন কৰিব আপোনাৰ MX প্লেয়াৰটো যদি আপডেট না থাকে তেনেহলে আপুনি প্লে ষ্টৰৰ পৰা আপডেট দি ল'ব নহলে এইবোৰ ফিচাৰ্স আপুনি আপোনাৰ MX প্লেয়াৰত নাপায় সো প্ৰথম যেটো ফিচাৰ্স হৈছে কি আপোনালোকে জানে সাগে সো হেতু হৈছে ডাৰ্ক মোড অৰ্থাৎ ৰাতি আপুনি মোবাইলটো যদি ইউজ কৰে আপোনাৰ চকুত কোনো ধৰণৰ প্ৰবলেম নহয় সো হেতু ইনেবল কৰিবৰ কাৰণে আপুনি ইয়াত ওপৰত 3 লাইন অপচন এটা পাব তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ডাৰ্ক থিম এটো এনেবল কৰি দিব এনেবল কৰি দিয়াৰ পিছত আপুনি চাইছে সাগে মোৰ পুৰা MX প্লেয়াৰটো ডাৰ্ক হৈ গৈছে এতিয়া আপোনাৰ ভিডিও যিবোৰ চাব এইবোৰ পুৰা ডাৰ্ক সাইডত ডাৰ্ক হৈ থাকিব ঠিক আছে বন্ধুসকল নেক্সট বন্ধুসকল এই ফিচাৰ্সটো বহুত ইন্টাৰেষ্টিং কিয়নো আমি বহুতে জেন্ডাৰ ফাইল ট্ৰান্সফাৰ কৰিবৰ কাৰণে জেন্ডাৰ শেয়াৰ ইট আৰু কিবা এক্সট্ৰা এপ থাৰ্ড পাৰ্টি এপ ইউজ কৰো সো আপোনাৰ কিবা ভিডিও বেলেগৰ মোবাইলত পছন্দ হলে আপুনি ডাইৰেক্ট MX প্লেয়াৰ পৰা লব পাৰিব সো হেতু কৰাৰ কাৰণে আপুনি কৰিব লাগিব ওপৰত 3 লাইন অপচনত যাব লাগিব যোৱাৰ পিছত আপুনি ইয়াত চাইছে জাগে ফাইল ট্ৰান্সফাৰ এই ফাইল ট্ৰান্সফাৰত ক্লিক কৰি দিব পিছত আপুনি সেই মোবাইলৰ পৰা সেন্ড কৰিলে আপোনাৰ মোবাইলত ৰিসিভ কৰিব আৰু যদি আপুনি আপোনাৰ মোবাইলৰ পৰা সেন্ড কৰে সেই মোবাইলত ৰিসিভ কৰিব ঠিক আছে বন্ধুসকল এটো আপুনি সোলাৰ পিছত আপুনি গম পাই যাব তো নেক্সট যেটো ফিচাৰ হৈছে এটো আপুনি মানে MX প্লেয়াৰ যদি অনলাইনত ভিডিও চাই আপোনাৰ নেটটো সোনকালে হেক হৈ যায় যেটো আপুনি দিনত ডেটা পায় হেতু হেক হৈ যায় তো আপুনি বিচাৰিলে হেতু মানে কমাব পাৰিব কমকৈ যাব তো সেই কাৰণে আপোনাৰ যাব লাগিব 3 লাইন অপচনত যোৱাৰ পিছত আপোনাৰ নিচত আহিব নিচত আহাৰ পিছত আপুনি এটা ইয়াত চাব পাৰিব ইনেবল ডেটা সেভাৰ এটো আপুনি ইনেবল কৰি দিব কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলৰ ডাটা কমকৈ হেক হ'ব অৰ্থাৎ আপুনি পিছতো মানে চলাব পাৰিব ঠিক আছে বহুত সময়লৈকে ইন্টাৰনেট ইউজ কৰিব পাৰিব তো নেক্সট এতিয়া মই যি ফিচাৰ বিষয়ে আলোচনা হেতু বহুত ভাল লগা ফিচাৰ হয় ফিচাৰ্স সো বন্ধুসকল আপুনি যদি আপোনাৰ কিবা এটা ভিডিও পছন্দ হৈ যায় MX প্লেয়াৰত আপুনি ডাইৰেক্ট হেতু মিনিমাইজ কৰি MP3 অৰ্থাৎ সং হিচাপে শুনিব পাৰিব এই ভিডিওটো সো হেতু এনেবল কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব যাব লাগিব ওপৰত 3 লাইন অপচনত যোৱাৰ পিছত আপোনাৰ নিচত পাই যাব সেটিং লোকেল প্লেয়াৰ সেটিং ইয়াত যোৱাৰ পিছত আপুনি প্লেয়াৰ এই সেটিংত যাব যোৱাৰ পিছত আপোনাৰ নিচত আহিব অলপ নিচত আহাৰ পিছত আপুনি ইয়াত চাব পাৰে ব্যাকগ্ৰাউণ্ড PIP মোড এটো আপুনি মাজত ষ্টপত থাকিব এটো প্লে ভিডিও অডিও ইন ব্যাকগ্ৰাউণ্ড এটো ক্লিক কৰি দিব পিছত আপুনি যিকোনো ভিডিও ডাইৰেক্ট মিনিমাইজ কৰি কিনে আপুনি অডিও শুনিব পাৰিব সো নেক্সট এটো ফিচাৰ্সটো বহুত ভাল আপুনি যদি আপোনাৰ ফ্ৰেণ্ডৰ কোনো হোৱাটসএপৰ ষ্টেটাস আপুনি চাই অৰ্থাৎ সিন কৰে হেবোৰ ষ্টেটাস ইয়াত শো হৈ যায় সো আপুনি ইয়াৰে পৰা MX প্লেয়াৰ পৰা সেই ষ্টেটাসটো ডাউনলোড কৰিব পাৰিব সো চাইলো কেনেকৈ আপুনি ডাউনলোড কৰিব তো আপোনাৰ যাব লাগিব 3 লাইন অপচনত যাৰ পিছত আপুনি ইয়াত অপচন পাই যাব হোৱাটসএপ ষ্টেটাস সেৱা ইয়াত ক্লিক কৰাৰ পিছত আপুনি চাব পাৰে মই এই ষ্টেটাসবোৰ চাইছো ইয়াত শো হৈ আছে আপুনি ইয়াৰ পৰা ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব সো মই এটা প্লে কৰি দেখাই আছো আপোনাক সাউন্ড কম কৰি এই চাব পাৰে আপুনি এটো প্লে হৈছে ঠিক আছে বন্ধুসকল আপুনি ইয়াৰ পৰা ডাইৰেক্ট ডাউনলোড কৰিব পাৰে বন্ধুসকল এটো লাষ্ট ফিচাৰ্স হয় সো বন্ধুসকল আপোনাৰ তাতে ভুলক্ৰমে MX প্লেয়াৰ পৰা কিবা ফাইল ইয়া আপোনাৰ বন্ধুই যদি কিবা ফাইল ভুলক্ৰমে ডিলিট কৰি দিয়ে পিছত আপোনাৰ হেতু বিষয় বহুত আফসোস কৰিব লগা হয় সো আপুনি বিচাৰিলে ইয়াৰ পৰা ডিলিট বটনটো হাইড কৰিব পাৰিব সো ইয়াৰ কাৰণে আপুনি কি কৰিব লাগিব যাব লাগিব 3 লাইন অপচনত যাৰ পিছত আপুনি যাব লাগিব সেটিং লোকেল প্লেয়াৰ সেটিং ইয়াত যোৱাৰ পিছত আপুনি যাব লাগিব জেনাৰেল সেটিংত যোৱাৰ পিছত আপুনি এডিটত এলাউ এডিটিং ইয়াত আপুনি এটো ডিসেবল কৰি দিব ঠিক আছে বন্ধুসকল এটো ডিসেবল কৰাৰ পিছত আপুনি ইয়াৰ পৰা ডাইৰেক্ট MX প্লেয়াৰ পৰা ফাইল বা ভিডিওস ডিলিট কৰিব নোৱাৰে সো আপুনি চাব পাৰে চাওক ইদাৰ চাওক আপুনি ইয়াৰ পৰা ডিলিট ফাইলটো হাইড হৈ গৈছে ঠিক আছে বন্ধুসকল আশা কৰিছো ভিডিওটো ভাল লাগিছে ভাল লাগিলে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আপুনি আমাৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব
যাতে আমাৰ সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাক আপুনি পাই যায় সো ধন্যবাদ থ্যাঙ্কস ফর ওয়াচিং বাই বাই মিলিং নেক্সট ভিডিও पर जय आई অসম।